Hello everyone, welcome to my vlog once again. Karon moi iman dinor pura vlogging kor nasilu karon bahut bestota hoisil aru sakori karone okon problem hoisil কিন্তু আজি মই ভাবিছো vlogging এটা কৰো মানে vlog এটা বনাও যেহেতুকে মই বিহু নাচো বিহু শিকাও গতিকে মই মঙ্গলদৈ গৈ আছো মোৰ ওয়ার্কশপ আছে আজিৰ পৰা 6 দিনলৈকে মই কন্টিনিউয়াসলি ভিডিও দিব ট্রাই কৰিম বতৰটো ইমানে ধুনিয়া বৰষুণ দিয়াৰ পিছত পুৰা গ্ৰীন হৈ গৈছে চাই ভাল লাগিছে গতিকে বলক মোৰ লগত যাও মঙ্গলদৈ আৰু আজিৰ পৰা ষ্টাৰ্ট কৰি vlog আৰু ওয়ার্কশপ কালি ব্লগটো মই গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছিলো কিন্তু মানে কিবা বৰষুণৰ কাৰণে মই বেছিকে মোবাইলটো ইউজ কৰিব নোৱাৰিলো কালি মোৰ মঙ্গলদৈ ওয়ার্কশপৰ কৰ্মশালাৰ প্ৰথম দিন আছিল আজি সেকেন্ড দিন আৰু বহুত বেছি লৰা ছোৱালী হৈছে বহুত দূৰ দূৰ জাগাৰ পৰা আহিছে আৰু তাৰ কাৰণে ওয়ার্কশপটো কৰো একচুয়ালি বহুত ভাল লাগিছে কুকুৰটো বাৰে বাৰে আহি যায় মানে বহুত ঠাইৰ পৰা ইয়াতে মঙ্গলদৈৰ কাখৰ যিখন দুনি অঞ্চলত মই আহিছো ওয়ার্কশপৰ দূৰৰ পৰা লৰা ছোৱালীবিলাক আহিছে ঢোল শিকিব নাচ শিকিব গতিকে বহুত বেছি ভাল লাগিছে আজি আপোনালোকক তাৰে অকমান পৰিবেশ দেখাম আজি মোৰ দ্বিতীয়টো দিন যোৱাকালি মই আপোনালোকক অলৰেডি কৈছো মই গুৱাহাটীৰ পৰা আহাৰ পিছৰ পৰা ইমানে বৰষুণ হল কি ফোন উলিয়াব নোৱাৰি আৰু মানে কেনেকুৱা বহুত বেয়া হৈ গৈছিল বতৰটো এতিয়া ৰ'দ দিছে আৰু মই এতিয়া ৰেডি হৈছো বলক চাই থাকক আৰু মোৰ লগত একচুয়ালি এজনী ছোৱালী আছে যাৰ ঘৰত মই আছো মঙ্গলদৈত আহি পিনে বিউটি আছে বিউটি ইমান দূৰত খগছৰ পৰা দেখা আছে তো এ হল বিউটি কি কবা কেনেকুৱা এক্সাইটমেন্ট ভাল লাগি আছে তাইৰো কাৰণ মই এক লগ পাইছো মই আহিছিলো 2019 ঠিক আছে 2019 আহিছিলো ওয়ার্কশপ কৰাবৰ কাৰণে আকৌ একে বিহুৰ এবাৰো আহিছো আৰু এক লগ পাইছো যাও আৰু কেনেকুৱা ধৰণৰ কি কৰিব পাৰো কি কৰিব নোৱাৰো ল'ৰা ছোৱালীখিনি কি শিকাব পাৰো আপোনালোকক দেখাই থাকিম ই-ৰিক্সাত আহি পৰিছে আমাক আৰু এটা ই-ৰিক্সাত গৈ আছো মানে কৰ্মশালালৈকে ই-ৰিক্সাত গৈ আছো এইটো এটা এক্সপিৰিয়েঞ্চ ল'ব লাগে লাইফত বলক ইমান ষ্টুডেণ্ট হৈছে মানে বহুত বেছি আৰু এতিয়া আমি শিকাম একচুৱেলি লগতে মই মাজে মাজে অলপ ব্লগিংও কৰিম আপোনালোকে চাই থাকিব কেনেকুৱা লাগিছে ওয়ার্কশপ কৰি ভাল লাগিছে কিমান ভাল বহুত ঠিক আছে আহি পালো ওয়ার্কশপৰ জায়গা আৰু ইমান ধুনীয়াকৈ সকলোৱে ওলাই মেলি আহিছে মোৰ দেখি ভাল লাগিছে চাওকচোন ইমান টিকলিবিলাক মৰমে লাগি যায় ইপিনে দৌৰিছে সেইপিনে দৌৰিছে মাকবোৰে হৈ পেলাই লাইনত থিয় কৰাই দিছে ইমান মৰম লগা এটা পৰিৱেশ সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি মাটিয়ে পিৰা খাবা গালি চাউলে চিৰা গতিকে পিছফালটো নিভিজাৰ লাগি বহি থাকক ঘৰত আপোনাক নিজৰে জেগা নিজৰে অনুষ্ঠান সকলোৱে মিলা প্ৰীতি হবে খুচিকৈ হবে উপভোগ কৰক আৰু ইমান সুন্দৰ হবে বতৰটো নেওচি নমস্কাৰ মোৰ নাম কামলী মহন্ত অৰিজিনেলি মই ইয়াৰে হয় মঙ্গলদৈৰ ছোৱালী হয় কিন্তু মই গুৱাহাটীত থাকোঁ জন্ম কৰ্মশালা আচলতে মই বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কাৰণ মই এইটো কৰ্মশালাৰ লগত আগৰ পৰা জড়িত হৈ আছোঁ ইয়াৰ আগত খটৰা সত্ৰৰ ওচৰত যিখন ফিল্ডত হৈছিল তাতো মোৰ আহি বহুত বেছি ভাল লাগিছিলে আৰু ইয়াতো মোৰ আজি আহি বহুত বেছি ভাল লাগিছে কাৰণ ইমানখিনি ছাত্ৰ ছাত্ৰী হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ বহুত হৈছে বহুত ভাল লাগিছে আৰু বতৰে যদি ভাল কৰে তেতিয়াহ'লে কৰ্মশালাটো অতি মানে বহুত বেছি ভাল হ'ব
বিহু নাচৰ আচলতে মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ জৰিয়তে আজিকালি কৰ্মশালাবিলাক পাতিলে মানে যিকোনো ছোৱালী আহি পিনে মানে শিকাই থৈ যায় গতিকে কঁকালত কেনেকৈ হাত দিব লাগে হাতখন কেনেকৈ দিব লাগে সেইবিলাক কেতিয়াও নিশিকায় জাষ্ট এনে থুলমূলকৈ শিকাই পিনে গুচি যায় কিন্তু আচলতে এজনী ছোৱালীক বা এটা ল'ৰাক মেইনলি বিহুৰ বিষয়ে বিশেষকৈ কেনেকৈ হাত দিব লাগে কেনেকৈ ভৰিৰ চালনা পদ চালনা হাতৰ চালনা কেনেকৈ কৰিব লাগে প্ৰত্যেকটা কথাই নিখুঁতভাৱে শিকোৱাটোহে আচলতে মই বিচাৰোঁ আৰু কৰ্মশালা এখনৰ জৰিয়তে সেইটো হ'ব লাগে ছাত্ৰ ছাত্ৰী কেনেকৈ বিহুৰ বিষয়ে মেইন কথাবিলাক বুজি পায় সেইটো হ'ব লাগে আজি কৰ্মশালাত অংশগ্ৰহণ কৰা কেনেকুৱা নিপুণ নাচনী হিচাপে প্ৰতিষ্ঠিত হ'ব বুলি ভাবে এতিয়াও বহুত শিকিবলগীয়া আছে বহুত গোটেই জীৱনটো শিকিবলগীয়া আছে মই ভাবোঁ যে মই আগবাঢ়ি গৈ আছোঁ কিন্তু এইটো কেতিয়াও নাভাবোঁ যে বহুত বেছি ডাঙৰ কিবা মানে এচিভমেণ্ট পাইছোঁ জীৱনত সেইটো কেতিয়াও নাভাবোঁ আৰু সেনেকৈ ভাবিলে হয়তো আগবাঢ়িব জীৱনত কেতিয়াও নোৱাৰিম ভাল লাগিছে আৰু নাচিবানে নানাচোঁ কাইলৈ আকৌ আহিব লাগিব নালাগে আৰু মেখেলা চাদৰ আৰু বাইদেউ কৈছে নহয় যিসকলে তোমালোকে এই মেখেলা চাদৰ পিন্ধি অহা নাই পিন্ধি আহিবা দেই ফাইনেলি আজি আমি ৱৰ্কশ্বপ খতম কৰি পিনে আহিলোঁ আহি পিনে এতিয়া আমি ঠাণ্ডা খাই আছোঁ আৰু লগত আছে হিৰণময় আৰু লগতে বিহুৰ যোনে ৱৰ্কশ্বপ পাতিছিলে তাৰেও কিছুমান মানুহ আছে মই আপোনালোকক দেখাই দিছোঁ বাৰু হাই ক'ব লাগে এবাৰ আৰু হিৰণময় আছে মই হয়তো বহুতে চিনি পায় হয়তো বহুতে চিনি নাপায় গতিকে মই ক'ব বিচাৰিছোঁ যে গান গাই তাই বহুত ভাল গান গায় এবাৰ উঠ না মাজতে ফেচবুকত ভাইৰেল হৈছে মনোজ বুলি মা মোৰ তেখেতৰ লগত গান গায় আৰু এবাৰ ভালকৈ ক থাপা মাৰি অঁ ঠিক আছে এতিয়া আমি খাই লওঁ খাই পিনে আপোনালোকৰ লগত কথা পাতি আছোঁ খোৱা মেইন খোৱা জানমণি পুৰা মাৰি দিয়া